হেল্ল' দোস্ত, কি খবৰ সকলোৰে? আকৌ আহিলোঁ এটা নতুন এপিছড লৈ। বিশেষকৈ আজি মানে কি হ'ল, আমাৰ ফেমিলিৰ কথাই ক'ম। মানে অলপমান আজি আমি জোনাই টু ডিব্ৰুগড়লৈ যাব লাগে, যিহেতু মোৰ ঘৰত জোনাই আৰু আমি যাব লাগে ডিব্ৰুগড়লৈ। ঠিক আছে, গতিকে অলপমান চুলি তুলিবিলাক অলপ হেৰি কৰি লওঁ। আৰু বাকী খবৰ খাতি সকলোবিলাকৰতো ভালেই। আৰু বিশেষকৈ ৰাতিপুৱা যিহেতু গুড মৰ্ণিং আৰু কিবা ল'ব পাহৰিলোঁ নেকি? আচ্ছা ঘড়ী, য়েছ ঘড়ী ল'ব পাহৰিলোঁ। আৰু কি আছেনো? আৰু একো নাই বস্তু। বতৰো আজি গৰম, যিহেতু মানে চাবলৈ গ'লে বহুত গৰম, কিন্তু কি ক'বা, যাবই লাগিব। আৰু বহুত দিন হ'ল ডিব্ৰুগড় যোৱা নাই, ব'লা গৈ আহোঁ। ঠিক আছে। আৰু মা ভাত দে, অলপ ভাত পানীটো খাবই লাগিব ৰাতিপুৱা। আৰু ৰাতিপুৱা যিহেতু অলপ দূৰণি যোৱা ঠাই চবেই ভাত খালে, দেউতা মায়েতো ভাত খালেই, আৰু অকল আছোঁ মই। জাষ্ট আমি ঘৰৰ পৰা এতিয়া জাষ্ট যাব লাগে, আৰু চাবি তাবি লৈ লওঁ। চপ্পল তপ্পলো বিচাৰিব লাগে, কি হ'ব। হ'ল দে পাপা, মাস্ককেইটা ল'লে, লাইচেঞ্চ ল'লে, মাস্ককেইখন ল'লে। আমাৰ এইবিলাক কিছুমান কাম চলি আছে, আমাৰ মিস্ত্ৰীবিলাকো লাগি আছে, দেখিছানে? এইফালে আমাৰ ড্ৰাইভাৰটো লাগি আছে। ঠিক আছে, তেতিয়াহ'লে গাড়ীখন অলপ, আমাৰ মিস্ত্ৰীও লাগি আছে, দেখিছানে? ঠিক আছে, তেতিয়াহ'লে আমাৰ গাঁৱৰ আৰু দেৱেন আংকুল। ঠিক আছে, আঙুল আপোনাৰ ভালনে? ভাল ঠিকে আছে। দোস্ত, আকৌ গাড়ীখন আকৌ যিহেতু বহুত দিন পাছত ডিব্ৰুগড়লৈ ওলাইছোঁ, অলপমান চেকআপ কৰাই ল'ব লাগিব। বুলেন চুলেন অলপ ভৰাই ল'ব লাগিব। আৰু মোৰ লগত গৈছে মোৰ দেউতা, ভণ্টি, আৰু আমি তিনিজনে গৈছোঁ। দেউতা আৰু ভণ্টিটো বিশেষ এটা অফিচিয়েল কামলৈ গৈছোঁ। আৰু মইতো আৰু অলপ বহুত দিন পাছত ওলাই আহিছোঁ যিহেতু। ঠিক আছে, তেতিয়াহ'লে অলপ চেকআপ কৰি লওঁগৈ ব'লা। सब बढ़िया। और भैया क्या हाल है? ठीक है ना? मेरा छोटा ठीक है ना? অলপ তেল চেল সোমালোঁ, আৰু তেল চেল সোমাই মেলি অলপমান মানে বাকী আৰু চাওঁ কি হয়গৈ। ঠিক আছে, বাকী খবৰ কেনেকুৱা? ভালে, ঠিকে আছে ন? যাওঁ আজি অলপ আজি বতৰটো ইমান বেয়া নহয় দোস্ত। আৰু জোনাইৰ পৰা জাষ্ট ৰুকচিন পালে প্ৰথম যিটো পেট্ৰল পাম্প, এইটোৱে হয়। ইয়াত তেল চেল ভৰাই ল'ব পাৰিব খুব ধুনীয়াকৈ। আৰু অৰুণাচল পিছত অসমতকৈতো অৰুণাচলত অলপ সস্তাতে পাব। এইটো এটা কি বেনিফিট হয়। ঠিক আছে, তেতিয়াহ'লে তেলটো ভৰাই হৈয়ে গ'ল চাগে। হ'ল না বা?
তো দোস্ত তেল চেল ভৰালো বিন্দাছ এতিয়া কুলেন চুলেন অলপ চাব লাগে পানী চানী এইবিলাক ঠিক ঠাক কৰিব লাগে পাপাও আছে হা আৰু ঠিক আছে বহুত দিন হ'ল বহুত দিন হা দোস্ত অলপ কুলেন চুলেনবিলাকতো ভৰালোৱে অলপ পানী চানীবিলাক ভৰাব লাগিব পানী বটল আগত ল'ব লাগিব ওচৰততো পানী বটল নাই পানী আনিম দেই বাবা দেই বুজি পানী আনো তো দোস্ত একচুৱেলি মই এতিয়া বৰ্তমান আমাৰ ফেঞ্চিলাইন ইংলিছ মিডিয়াম হাই স্কুল মোৰ যিখন পঢ়া স্কুল আছিলে মই ইয়াতে পাইছোঁহি এইখনতে সৰুকালতে আৰু এইখন স্কুলতে আহি মেলি আৰু এতিয়া আজি বহুত দিনৰ পাছত ওলাই আহিছোঁ হা দোস্ত আৰু দূৰ আছে বৰ্তমান এতিয়া আমি কোলাজান পাইছোঁ ইয়াত অলপ পেট্ৰল সোমোৱাইছোঁ হা আৰু বেছি দূৰ নাই আৰু বগীবিল পাবলৈ হা ঠিক আছে ব'লা আজি আমি জোনাইৰ পৰা এছাম মেডিকেল কলেজলৈ আহিছোঁ আৰু বৰ্তমান আমি আহি বগীবিল দলঙৰ মাজভাগত পাইছোঁহি 9.8 কিলোমিটাৰ ডিষ্টেঞ্চৰ এই বগীবিল দলংখনৰ দুই পাৰে আজি কহুৱা ফুলবিলাক ফুলিছে আজি অসমীয়া মানুহৰ হাৰ্টত আজি বগা ডাৱৰৰ দৰে কহুৱাৰ বগা চাৱনীয়ে আনন্দ আনি দিছে আমি সকলোৱে আজি সেই পথেৰে যাত্ৰা কৰিছোঁ বগীবিল দলঙৰ উন্মোচন কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু ইয়াৰ সৌৰ্যবীৰ্যৰ চিনস্বৰূপে আজি ব্ৰহ্মপুত্ৰৰ দুই পাৰে অসমীয়া জাতিৰ অসমীয়া মানুহৰ ভাতৃত্ববোধ গঢ়ি তুলিবৰ কাৰণে একতাৰ এনাজৰী বান্ধি ৰাখিবৰ কাৰণে এই বীজৰ আৰম্ভ হৈছিল আৰু এই বীজ চলি থাকিব অসমৰ তো দোস্ত অলপমান ভাত চাত খাওঁ আৰু এতিয়া ঠিক আছে ফাইনেলি মই ডিব্ৰুগড় পালোঁহি আৰু বিশেষকৈ এটা অফিচিয়েলি কামৰ কাৰণে আহিব লগা হ'ল আৰু অলপ ভোক লাগিছে ভাতটো খাই লওঁ ঠিক আছে দোস্ত মই আছোঁ এতিয়া বৰবৰা বজাৰ ইয়াত বৰ্তমান ভাত পানী মানে কি হয় খাই ল'ব লগা হৈ যায় ঠিক আছে আৰু যিখিনি অফিচিয়েলি কাম আছিলে অফিচিয়েলি কামখিনি বাৰু হৈ গ'ল হা আৰু এতিয়া জাষ্ট কেইটা বাজিছে এতিয়া বাজিছে 3টা ৰাতিপুৱা আহিলোঁ বহুতখিনি যিখিনি কাম কৰিব লগা আছিলে কাম হৈ গ'ল এতিয়া জাষ্ট ওলাইছোঁ আৰু ইয়াৰ পিছত আমি যামগৈ পামগৈ আকৌ
ডাইৰেক্ট বগীবিলতে ৰখিমগৈ আৰু তাৰ পৰা অলপ পিছত ল'ম। ঠিক আছে ব'লা। তো দোস্ত বৰ্তমান মই আছোঁ এতিয়া বগীবিল, যিখন বগীবিল ব্ৰিজ অসমৰ ছেকেণ্ড লাৰ্জেষ্ট ব্ৰিজ হয় আৰু 9 কিমান মানে কিলোমিটাৰ দীঘল হয়। আৰু এই ব্ৰিজখনেই হৈছে এইখন ব্ৰিজ। আৰু ৰাতিপুৱা আহোঁতে এই ছাইডেদি আমি পাৰ হৈ আকৌ এইফালে ডিব্ৰুগড় যাব লাগে। এতিয়া বৰ্তমান আকৌ ডিব্ৰুগড়ৰ পৰা আকৌ আমি জোনাইলৈ গৈ আছোঁ। বৰ্তমান দেখিছা নহয়, আৰু ৰ'দটো ডাইৰেক্ট পৰিছে মানে সেইকাৰণে চকু অলপ মানে হেৰি কৰিব লগা হৈছে। আৰু যদি মই ভালদৰে বস্তুটো উল্টা কৰি দেখাওঁ, সেইটো চোৱা, ভালদৰে যদি চাওঁ, এইখনে হৈছে ব্ৰহ্মপুত্ৰ। হা, দূৰণিলে যদি মই মাৰোঁ ভালদৰে চাব পাৰিম। এই দূৰণিত দেউতা আৰু ভণ্টি আছে। হা, আৰু আকৌ এবাৰ আহিম নেক্সট দিনা। আৰু ইয়াৰ তলত ট্ৰেইনেদি মানে অহা যোৱা কৰে আৰু ওপৰত গাড়ী অহা যোৱা কৰে। হা, আৰু নেক্সট টাইমো ভালদৰে আহিম, তেতিয়া বহুত ভালদৰে। এতিয়া কেলৈ যিমান হ'লেও ধৰা এতিয়া পেৰেণ্টছ আছে, এতিয়া ক'তো যাব নোৱাৰি, এইকাৰণে কি হৈছে আৰু যিমান পাৰিছোঁ মই দেখাই গৈছোঁ আৰু। হা, গতিকে দোস্ত বগীবিল পাই গ'লহি আৰু 40 মিনিট বা 1 ঘণ্টামান পাছত ঘৰত পামগৈ আৰু মানে জোনাইত পামগৈ। আৰু তাৰ বাহিৰে মাজৰ ঠাইতো মই বহুতখিনি দেখাবই আছে, কিন্তু এতিয়া ধৰা মাজে ৰখা নাই আৰু ডাইৰেক্ট মানে ইয়াৰ পৰা চিধা আৰু 1 ঘণ্টা বাদ ডাইৰেক্ট জোনাই পামগৈ আৰু। ঠিক আছে, তেতিয়াহ'লে ব'লা। তো হেল্ল' দোস্ত, ফাইনেলি পাইছোঁহি। হা, আৰু বহুত ভাগৰো লাগিলে, গোটেই দিনটো বহি চলাব লাগেতো, পৃথিৱী বহুত হয় মানে। আৰু ভালদৰে থাকা, আকৌ নেক্সট ব্লগিঙত লগ পাম। মাজতে আৰু কিবাকিবি অলপ বজাৰো কৰি ল'লোঁ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ এৰিছোঁ।